নমস্কাৰ মোৰ জুহাললৈ আপোনালোক সকলোকে আদৰণি জনাইছো। আজি আপোনালোকৰ মাজলৈ এটি নতুন ৰেচিপি লৈ আহিছো আৰু সেই ৰেচিপিটো হৈছে পাতত দিয়া সৰু মাছ। তেন্তে আহকচোন আমি সকলোৱে মিলি চাওঁ মইনো কেনেকৈ এই পাতত দিয়া সৰু মাছখিনি বনালো। এয়া মই ইয়াত অলপমান সৰু মাছ লৈছোঁ। ইয়াত ধনিয়া, আদা, কেইফুটামান নহৰু লৈছোঁ আৰু জলকীয়া আৰু কেইটামান সামগ্ৰীৰ দৰকাৰ হ'ব। সেইখিনি মই পৰৱৰ্তী অংশত আপোনালোকক ক্ৰমে দেখুৱাই যাম। এয়া মই কলপাত এখন এনেদৰে দুভাগত বিভক্ত কৰি ভালদৰে ধুই আধা ঘণ্টাৰ বাবে ৰ'দত শুকুৱাই থৈছোঁ। ৰ'দ যদি নাথাকে আপোনালোকে জুই অথবা গেছতো সেকি ল'ব পাৰে। প্ৰথমতে মই মাছখিনিত 1 চামুচমান পিচি লোৱা আদা দিছোঁ, লগতে দিছোঁ 1 চামুচমান নহৰু পিচি লোৱা, তাত ধনিয়াৰ পাত কেইটামানো এড কৰিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স হোৱাকৈ সানি ল'ব লাগিব। ইয়াত মই সৰু চামুচৰ আধা চামুচ নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। লগতে সৰু চামুচৰ আধা চামুচ হালধি যোগ কৰিছোঁ। হালধিটো অপচনেল হয়, আপোনালোকে যদি বেয়া পায় তেন্তে হালধি যোগ নকৰাকৈ বনাব পাৰে। গোটেইখিনি ভালদৰে আকৌ অকণমান সানি ল'ম। ইয়াত ডাঙৰ চামুচৰ আধা চামুচমান তেল যোগ কৰিম। গোটেইখিনি ভালদৰে এনেকৈ সানি ল'ম। ইয়াৰ পিছত পৰৱৰ্তী অংশ কেনেদৰে কি কৰোঁ আহকচোন চাওঁ। এয়া মই এনেদৰে কলপাত দুখন ইখনৰ ওপৰত এনেদৰে জাপি লৈছোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ উঠিছে। ইয়াত মই জোখমতে অকণমান তেল দি ল'ম। এয়া তেলখিনি গৰম হৈ উঠিছে। ইয়াত মই এনেদৰে এই মাছৰ টোপোলাটো দি দিম। এনেদৰে প্ৰায় 7 মিনিটমান সময় ৰাখিব লাগিব। সোনকালে সিজিবৰ বাবে আমি এনেদৰে ঢাকনি এখনে ঢাকি দিম। এয়া 7 মিনিটমান হৈ গৈছে। এতিয়া আমি ইলুটি কৰি দিম টোপোলাটো। ইলুটি কৰিও আকৌ 7 মিনিটমানৰ বাবে ৰাখিব লাগিব। এই 7 মিনিট হৈ গৈছে। এতিয়া ঢাকনিখন নিদিয়াকৈ 2 মিনিট মানৰ বাবে সিজাব লাগিব। দুয়োফালে
2 মিনিটকৈ সিজাব লাগিব। এয়া চাওকচোন কলপাতখন প্ৰায় ৰঙচুৱা হৈ উঠিছে। এনেকৈ ৰঙচুৱা হ'লেই আপোনালোকে বুজিব যে আমাৰ মাছখিনি সিজি উঠিছে। গতিকে মই এনেদৰে এখন থালত এয়া কাঢ়ি ল'ম। এয়া চাওকচোন আমাৰ মাছখিনি কি ধুনীয়াকৈ সিজি গৈছে। বহুত ধুনীয়া গোন্ধ এটাও আহিছে। এতিয়া এইখিনি এনেদৰে কাঢ়ি ল'ম কলপাত এখনত। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। এয়া আমাৰ মাছ খাবলৈ সম্পূৰ্ণ ৰেডি হৈ উঠিছে। আপোনালোকেও এনেদৰে খাই চাব পাৰে। আৰু এতিয়া মই কেইটুকুৰমান নেমুৰ সহায়ত এইখিনি সজাই দিম। লগতে ইয়াত মই এয়া কাটি ৰখা জলকীয়া টুকুৰা যোগ কৰিম। জলকীয়াখিনি আপোনালোকে আগতো দিব পাৰে, কিন্তু মই মাছখিনি বনাই হোৱাৰ পিছত যোগ কৰিছোঁ। এয়া পাতত দিয়া সৰু মাছ খাবৰ বাবে তৈয়াৰ হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে।